কৈ দিয়ক আকৌ কওক বামি বাকচ বামি ন কি মাছ কয় এইটো বাকচ বামি এইটো বাকচ বামি ব্ৰহ্মপুত্ৰত থাকে ন ব্ৰহ্মপুত্ৰৰ মাছ নেকি এইটো ব্ৰহ্মপুত্ৰৰ বাকচ বামি কয় ন বাকচ বামি অঁ ঠিক আছে বাৰু কাটক এইটো কি কেনেকৈ বনাব লাগিব এইটো হেল্ল' এভৰিৱান মল্লিকা শইকীয়া ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই এটা মাছৰ ৰেচিপি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। অলপ আগতে মাছটো যিহেতু দেখুৱাই হৈছে আৰু মাছটোৰ নাম বাকচ বামি বুলি কৈছে, কিন্তু মই এই মাছটো আগতে বনোৱা নাই, আজি ফাৰ্ষ্ট বনাম। আৰু মাছটো মানে অলপ বেলেগকৈ বনাব লাগিব, জ্বলা দিব লাগিব। আৰু মাছটো বনাবলৈ বস্তুখিনি তৈয়াৰ কৰি লৈছোঁ। আহকচোন চাওঁ কি কি বস্তু লোৱা হৈছে। এয়া মাছখিনি সৰু সৰুকৈ কাটি লোৱা হৈছে আৰু মাছটোৰ যিহেতু মানে কাঁইটটো কম আৰু জ্বলা দিও বনাব লাগিব, সেয়েহে মানে অলপ জ্বলা দিবলৈ মই জালুকো লৈছোঁ আৰু লগতে তেজপাত আৰু শুকান জলকীয়া, নহৰু, কটা পিঁয়াজ আৰু অমিতা, আলু। অমিতা দি হেনো মাছটো বনালে বেছি টেষ্টফুল হয়। আৰু লগতে ধনিয়া ল'লোঁ আৰু অলৰেডি মাছখিনি মানে বনাবলৈ মোৰ বস্তু তৈয়াৰ কৰি হৈ গ'ল। আহকচোন পাকঘৰলৈ যাওঁ। এতিয়া মই মাছখিনিত অলপ এয়া নিমখ আৰু হালধি জোখমতে সানি ল'লোঁ, যাতে মাছখিনিত ভালদৰে নিমখ আৰু হালধিখিনি সোমাই যায়। এখন পেন গৰমাই পেলাই মই এয়া তেল দি ল'লোঁ, পাঁচফোৰণ দি ল'লোঁ আৰু মাছখিনি ফ্ৰাই কৰিবলৈ কেৰাহীত দিলোঁ। যিহেতু মাছটো মানে ব্ৰহ্মপুত্ৰ মাছ বুলি কৈছে, লোকেল মাছ, সেয়েহে মানে লোকেল মাছৰ তৰকাৰীত সদায় মাছখিনি মই ভালদৰে ফ্ৰাই নকৰিলেও হয়, হাফ ফ্ৰাই কৰিলে বেছি টেষ্টফুল হয় খাবলৈ। আৰু মইও বেছি ফ্ৰাই নকৰোঁ আৰু অলপ এনেকৈ হাফ ফ্ৰাই কৰি পেলাই মাছখিনি মই থাল এখনলৈ কাঢ়ি লৈছোঁ। এয়া চাওকচোন, মই হাফ ফ্ৰাই কৰি ল'লোঁ আৰু যিখিনি তেল মানে কেৰাহীখন থাকিলে তাত থাকি গ'ল, তাতে মই শুকান জলকীয়া আৰু তেজপাত দি ল'লোঁ, লগতে অলপ নহৰু দিম এয়া আৰু অলপ পিঁয়াজ দি পেলাই মই ভালদৰে পিঁয়াজখিনি ভাজি লৈ তাতে অলপ নৰসিংহ পাতো কেইটামান দি দিছোঁ। আৰু মানে কি নৰসিংহ পাত দি দিলে খুব ধুনীয়া হয়, গোন্ধটো ওলায়, তৰকাৰীখনো খাবলৈ ভাল হয়। আৰু তেতিয়া পিঁয়াজখিনি মানে ৰঙচুৱা হ'ল, এয়া অমিতা আৰু আলুখিনি বহাই দিলোঁ। জোখমতে নিমখ আৰু হালধি দিলোঁ। যিহেতু মাছৰ তৰকাৰীখন মানে বেছি মই জুলীয়া নকৰোঁ, অলপ গ্ৰেভি টাইপ কৰিম, সেয়েহে মানে জোখমতে মই অকণমান গৰম পানীও গৰমাই লৈছোঁ সন্মুখত। এয়া মই পাচলিখিনি সিজিবৰ কাৰণে ঢাকনা মাৰি পেলাই ৰাখিলোঁ। লুইতৰ চাপৰিত কৰে নাৱৰীয়া, বালি ভাতে ৰান্ধি খায়। হাউদৰ ডিঙৰা বগা পালে তৰা, উজনি দেশলৈ যায়। হেৰ নাৱৰীয়া মেলি ৰে ডিঙৰা, তৰি দে শুকুৰা পাল। হেৰ নাৱৰীয়া মেলি দে ডিঙৰা, তৰি দে শুকুৰা পাল। পশ্চিমৰ দিশৰে পছুৱা আহিছে, পশ্চিমৰ দিশৰে পছুৱা আহিছে, বতাহ বলিছে, বতাহ বলিছে ভাগ। লুইতৰ চাপৰিত কৰে নাৱৰীয়া, বালি ভাতে ৰান্ধি খায়। হাউদৰ ডিঙৰা বগা পালে তৰা, উজনি দেশলৈ যায়। পালতে লাগিব পশ্চিমৰ পছুৱা, তুলবুল কৰিব না। পালতে লাগিব পশ্চিমৰ পছুৱা, তুলবুল কৰিব না। ঢৌ চেৱে চেৱে নামে লগাই দিবি, ঢৌ চেৱে চেৱে নামে লগাই দিবি, হালিব জালিব, হালিব জালিব। মোৰ এয়া মাছৰ ৰেচিপি আজি ইয়াত তৈয়াৰ হৈ গ'ল। অলৰেডি মই জালুক আৰু ইয়াত ধনিয়া পাত দি পেলাই মাছখিনি ৰেডি কৰি ল'লোঁ। আৰু চাওকচোন কি ধুনীয়া কালাৰ এটা উঠিছে।
এয়া মই বাতিত কাঢ়ি দেখুৱাইছোঁ। আজি মোৰ বাকচ বামি মাছৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। আপোনালোকেও এনেকৈ আনি বনাই খাবচোন কেনেকুৱা লাগে, আৰু ভাল লাগিলে কমেণ্ট কৰি জনাব। এয়া মোৰ আজি ৰেচিপি হৈ গ'ল, আৰু আকৌ পুনৰ নতুন এটা ভিডিঅ'ই মই আপোনালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ।